বহুত দিনৰ মূৰত আজি আকৌ কেমেৰাটো হাতত তুলি লৈছোঁ। বিয়াৰ পিছত যে আঠমঙলা খাবলৈ যে গৈছিলোঁ তাৰপিছত আকৌ ভিডিঅ' কৰা হোৱাই নাছিলে। ইয়াত নেটৰ প্ৰব্লেম, যিহেতু ভিডিঅ' আপলোড দিব নোৱাৰি। মই চিমখন এয়াৰটেল কৰিব দিছোঁ, ইয়াত জিঅ' নেটৱৰ্ক নাপায়, সেইকাৰণে ভিডিঅ' কৰাই হোৱা নাই। তো এতিয়া যাবলৈ ওলাইছোঁ। পিছফালে মাছ মাৰি আছে, বাৰীৰ পিছফালে যি থকা পুখুৰীটোতে মাছ মাৰি আছে। ইমান ডাঙৰ পুখুৰী নহয় আৰু ঘৰৰে পুখুৰী হয়, তাৰপিছত মাছ মাৰি আছে দেউতা আৰু এফালে ভাগিনীজনীয়ে দুয়ো মাছ ধৰি আছে। সেয়াই চাবলৈ এয়া গৈ আছোঁ, মাছ পাইছেনে পোৱা নাই চাই আহোঁ। তালৈকে যাব ওলাইছোঁ। অকণমান ঠাণ্ডাও লাগিছে পিছফালে, তো মই কিবা এটা পিন্ধি আহি আছোঁ। পিন্ধি আহি আপোনালোককো দেখুৱাম মাছ পাইছেনে পোৱা নাই। তেতিয়াহ'লে মই কিবা এটা পিন্ধি আহোঁ ৰ'ব ঘৰলৈ গৈ। এতিয়া মই গৈ আছোঁ পিছফালে। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ৰিংকিমণিয়ে স্বাগতম জনাইছোঁ ৰিংকিমণিজ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আহকচোন চাওঁ পিছফালে আমি একেলগে। চাওকচোন ধুনীয়া ন, বাৰীৰ পিছফালে আহিয়ে বেছি ভাল লাগে। সেউজীয়া এইফালে আছে পথাৰ, এইফালে বাৰু মানুহৰ ঘৰ আছে। এতিয়া গৈ এয়া পালোঁ আমি পুখুৰীত। মাছ পাইছানে হাগুনু? এতিয়া দেউতা আৰু গুণুৱে মিলি মাছ ধৰি আছে। পুখুৰীটোৰ ভিতৰত অকণমান বেছি দ ঠাই আছে, মাছখিনি সেইখিনিতে থোপ লাগি থাকে। সিহঁতৰ মাছ ধৰি হ'বৰ হ'লেই আৰু এতিয়া মই মাছখিনি লৈ যাম আৰু বেছি সময় নাই আৰু পিছত বোলে আৰু এদিন সিঁচিব। এতিয়া মই মাছখিনি লৈ গৈ আছোঁ ঘৰলৈ, যিহেতু ধুব লাগিব, বহুত লেতেৰা হৈ আছে। পুখুৰীৰ মাছ ন, নিজৰ পুখুৰীৰ মাছৰ সোৱাদেই বেলেগ। মাছ বাৰু জিওৱা মাছ নাই, এয়া এই বনৰীয়া মাছ যিবিলাক সোমাইছে আৰু চেং, গৰৈ, কাৱৈ, বটীয়া, এনেকুৱা দৰিকণাও আছে চাগে, তেনেকুৱা কিবা কিবি মাছ আছে আৰু। তেতিয়াহ'লে আপোনাক মাছখিনি ধুই উঠি দেখাম দেই, কি মাছ পাইছোঁ। এতিয়া বাৰু গম নাপায়, ভালেখিনিও মাছ পাইছে, গোটেই কমো পোৱা নাই বাৰু। পানী ঢালি দিয়াৰ লগে লগে দেখিছেনে মাছকেইটা জঁপিয়াব ধৰিছে। এয়া চালনীখনত ৰাখি দিলে মাছকেইটা। যিহেতু বোকাৰ মাছ হয় অলপতো লেতেৰা থাকিবই, বেছিকৈ পানীৰে ধুই দিলে চাফা হৈ যাব। চাৰিওফালে জঁপিয়াব ধৰিছে মাছকেইটা, দেখিছেনে? এতিয়া যাওঁ মাছখিনি বনাবলৈ। দিনত যে ধৰি থ'লে সেয়া বায়ে বাচি ধুই আনি থৈ দিছে, তো তাকে এতিয়া বনাওঁ গৈ। আপোনালোককো দেখাম কিহেৰেনো বনাওঁ। মাছখিনি এইখিনি সৰু বটীয়া আৰু এইখিনি কিবা কিবি মিক্স আছে, আৰু এইফালে চেং আৰু গৰৈ। তো এইখিনি বাকী কেইটামান জীয়াই থৈ দিছে, যিহেতু হাজবেণ্ডো নাই, হাজবেণ্ড চাগে মঙলবাৰ মানে আহিব, তো তাৰ কাৰণে জীয়াই ৰাখিছে। কেৰাহী গৰম হ'বলৈ ৰাখি দিছোঁ। কেৰাহীত দি দিম মিঠাতেল। এতিয়া অলপ অলপকৈ মই মাছখিনি ভাজি ল'ম। মাছখিনি কিহৰ লগত বনাওঁ চাওঁ বাৰু। বিলাহী আলু মাছে বনাম চাগে, মটৰো আছে, কেঁচা মটৰ, তো সেয়াই বনাম। আৰু অকণমান পনীৰো আছে, তো পনীৰখিনিও বনাব লাগিব। মই বনাই লওঁ, আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু। সৰু মাছকেইটা একেলগে ভাজি ল'ম। সৰু মাছকেইটা উঠাই দিম, এইখিনি জলকীয়া আৰু পিঁয়াজেৰে ফ্ৰাই কৰিম। ইফালে এয়া ডাঙৰ মাছকেইটা আছে, এইকেইটা বিলাহী মটৰ আৰু জোল হ'ব। তাৰপিছত এইকেইটা ভাজি ল'ম মই, সেইকেইটা ভাজি হ'লে। এতিয়া দেখিছেনে এইকেইটা সৰু বিলাহী আমাৰ ঘৰৰে, তো এইকেইটাই দিম চাগে আঞ্জাত। এইফালে মই পনীৰ কেইটুকুৰাও কাটি ল'লোঁ। এয়া মাছখিনি ভাজি হৈ গ'ল, সৰু মাছখিনি। এতিয়া ডাঙৰখিনি ভাজি আছোঁ। এইফালে মই ডাঙৰ মাছখিনি ভাজি আছোঁ। এয়া পনীৰ বনাবৰ কাৰণে ভাজি আছোঁ, বিলাহী, আদা, নহৰু, পিঁয়াজ। এটা মটৰ বাকলি গুচাই এয়া পানীত তিয়াই থৈ দিছোঁ। এতিয়া মটৰখিনি দি দিলোঁ। এতিয়া এইখিনি সিজালৈকে ভাজি থাকিম। পিঁয়াজ আৰু জলকীয়া দি এইখিনি মাছখিনি ভাজি ল'ম। ডাঙৰ মাছখিনিও ভাজি হৈ গ'ল। মটৰ সিজি আহিলে ইয়াতে পানী দি দিলোঁ। এইখিনি ভালকৈ উতলিলে ইয়াতে পনীৰখিনি দি দিম। আঞ্জালে বনাব লৈছোঁ মাছৰ আঞ্জা। মাছৰ কাৰণে বিলাহী, আলু, জলকীয়া, পিঁয়াজ, আদা, নহৰু চব মিক্স কৰি ভাজি আছোঁ। এইফালে আঞ্জা উতলি আছে, মই মাছ দি দিছোঁ। এতিয়া ভাল কৰি উতলিব দিছোঁ।
তুলি আমাৰ কৃষ্ণাংগীজনীও আহি গ'ল কোচত কিমান সময় থাকিব আৰু আইতাহঁতৰ লগত আছিলে এতিয়া তাইও আহি গ'ল মোৰ কোচত ইমান যে ভাল হৈছে নহয় প্ৰথমতে কাৰো কোচত যোৱাই নাছিলে এতিয়া কিন্তু থাকে বাৰু ইমান দিগদাৰ নকৰে যিহেতু দেউতাকো নাই কি কৰিব আৰু উপায়তো নাই তেতিয়াহ'লে আপোনালোকক পিছত লগ পাই আছোঁ এতিয়া ভাত পানী বনাই আজৰি কৃষ্ণাংগী শুই আছে অকণমান সময় ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ অকণমান পিছত খাম তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিয়ে যাব আগলৈ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ